নমস্কাৰ, মই কলাকালাটো আজি আহিছোঁ সাগৰৰ পাৰলৈ আৰু আজি এটা বিশেষ ভিডিঅ' কৰিম বুলি আহিলোঁ হা। ইয়াত সাগৰৰ তলত মানে কি আছে, শামুক বুটলিছে। জুবুমাৰি শামুক বুটলিব লাগে, কেনেকৈ বুটলে আৰু কি ধৰণে বুটলে মানে শিল মানে মানুহটোতো ডুবাব নোৱাৰে ন তলত। মানুহটোত কি বুলি কয় যে তল যাবৰ কাৰণে কঁকালত শিল বান্ধি লয়। কঁকালত শিল বান্ধি কিনে তললৈ গৈ শামুক বুটলি আনেগৈ। আৰু তাৰে কিছুমান ভিডিঅ' বনাম বুলি আজি মই আহিছোঁ। পানীৰ তলতো মই যাব নোৱাৰোঁ, বাট মানে ওপৰৰ পৰাই দেখুৱাম, আপোনালোকে চাব হা। এইবিলাক মানুহ দেখিছে নহয়, সেইটো তললৈ গ'ল। সেইটো তললৈ গৈ পিনি মানে ওপৰত টিউব এডাল আছে, তাৰ মাজত জাল আছে, এনেকৈ ভালেকেইজন আছে। এয়া এজন লাইন মানে এইখিনি গোটেইখিনি মানুহে আহিয়ালৈকে পূৰা মানুহে আছে। এতিয়া মই বিশেষকৈ দেখুৱাইছোঁ এজনক, এতিয়ালৈকে ওলাই অহা নাই, অক্সিজেন ওলোৱা নাই হা। জাষ্ট বুৰ মাৰিছে আৰু মানে মানুহটো জ্বলে যায়, এইটো কি বুলি কয় যে টিউবটো গৈ থাকিব আৰু প্লাছ তাত সেই জালখনতে মানে জালখন আছে, জালখনতে শামুক ভৰাই গৈ থাকে। এতিয়া বুৰ মাৰি গ'ল, একদম পূৰা তলত পাবগৈ লাগিব। তলত সেইটো মানুহটো এই শামুক পালে চাগে। মোৰ কেমেৰা কণ্ডিশ্যন ইমান ভাল নহয়, সেইকাৰণে যিমানটো পৰা দেখুৱাইছে পালে ভৰালে। গাড়ীত চকু চশমা লগাল আছে আৰু কি বুলি কয় যে কঁকালত ইটা আছে, ইটা নহয় শিলগুটি বান্ধি লয়। এই শিলগুটি ছাইডতে আছে, শিলগুটি বান্ধি লয় মানে তল যাবৰ কাৰণে। আৰু আগলৈ গৈ দেখুৱাই আছোঁ। সেনেকৈ বহুত কেইজন আছে, নাই কমেও 20-30জনমান মানুহ এনেকৈ পূৰা লাইন হৈ ৰখি আছে। পইচা কাৰণে যে মানুহক কি নোখোৱায়। এয়া এজন এইফালে এজন ডুবকি মাৰিলে, যোনে যিমান পায় আৰু এইফালে ৰেডি হৈ আছে, মই দেখুৱাম হা। চব সিহঁতি মানে ৰেডি হৈ আছে, চবেই ৰেডি হৈ আহি আছে আৰু শামুক বুটলিবৰ কাৰণে। এয়া হৈছে আজি সাগৰত পানী যিহেতু কমি আছে, কমি থকা কাৰণে বতাহটো বেছি হৈ আছে হা সাগৰত। মাছ চাছ ধৰিব যাব পৰা নাই, বাট ধামাকা ঢৌ মাৰি আছে। গোটেই সেইফালে কিছুমান সৰু ব'ট আহি আছে, মাঞ্জি ব'ট বুলি কয় যে, মাঞ্জি ব'টবিলাক আহি আছে। আৰু ইয়াতে ল'ৰা এজনক সুধিলোঁ, শামুকটো এইটো শামুক বোলে হা, এইটো শামুকৰ দাম বোলে মাৰ্কেট প্ৰাইচ এজন গৈ আছে। মই ইয়াকে সুধিলোঁ মানে হা, কেনেকৈ কি প্ৰাইচ, কি চব ক'লে। আৰু শামুকটো দেখিছেনে, এইটো শামুক, এইটো বোলে যদি খোলাকৈ বিকা হয়, ইয়াৰ প্ৰাইচ ভালকৈ নাহিছে, ইয়াৰ প্ৰাইচ প্ৰায় বোলে কিমান 350-400 টকা বোলে, যদি এনেকৈ বিকা হয় মানে, যেনেকৈ মাছৰ দোকানত সৰু দোকান খুলি বিকা নহয় সেনেকৈ। আৰু যদি মাৰ্কেটত হ'লচেলকৈ দিয়া হয়, হ'লচেলকৈ দিলে মানে কিমান বুলি কয়, মানে 200-250 সিমানটো পৰে। বাট ইজাতকৈ যদি খোলাকৈ বিকা হয় 350-400 টকা বুলি কৈছে। আৰু ভালে আছে বস্তুটো, এইটো ইয়াত খাবলৈও ভাল বুলি কৈছে, ভিটামিন থকা বস্তু বুলি কৈছে। মইতো নাজানো, সিহঁতি কৈছে, সেইকাৰণে মই তাৰপৰা এটা পিচ লৈ কিনে মই ভিডিঅ' কৰিবৰ কাৰণে ৰখাই থ'লোঁ। আগৰবাৰ দৰে এইবাৰ আহিছোঁ মই সাগৰৰ পাৰলৈ। আগতে মোৰ এটা ভিডিঅ'ত সকলোৱে বহুত মৰম দিছিলে, ঠিক এইবাৰো চবে মৰম দিব বুলি আশা কৰিছোঁ। আৰু আমাৰ এজন চাওকচোন ক'ত বহি আছে, তাত সাপ ওলাব, সাপ। আচ্ছা, আগৰবাৰ আহোগৈ। ইয়াক বোলে ফটোৱে মাৰিব লাগে, মাৰিম পিছত। ঠিক আছে বাৰু। আৰু ইয়াত এইবিলাক দেখিছেনে, বালি, যিহেতু বালি ছাইডৰ পৰা খান্দিব নিদিয়ে। ছাইডৰ পৰা খান্দিব নিদিয়াৰ কাৰণে হৈছে কি, ইয়াত মানে ৰাতি যেনেকৈ এতিয়া মাছ অনা ব'ট বা নাও বা জাহাজ আছে ন, ঠিক সেইদৰে বালি অনাও নাও আছে মানে। সিহঁতি ৰাতি গৈ পিনি বালিটো চুৰ কৰি আনেগৈ। ক'ৰ পৰা চুৰ কৰে সেইটো নাজানো বাৰু, বাট ৰাতি বালি চুৰ কৰেগৈ। বালি কামটো ইয়াত প্ৰায় ৰাতি হয় হা, মই জনামতে। আৰু এজনী ওলাই আছে, কি বুলি কয় যে এইজনী বিমল, এইজনী কি হা, চাবা ওলাই আছে, ধৰবা। ওলাই আছে যে, গাঁত খান্দি আছে, ইয়াক মই খান্দি পেলাম।
আক্ৰমণ কৰিছে, ই মোক আক্ৰমণ কৰিছে। এইটো শামকুল মোক আক্ৰমণ কৰিছে। ইয়াৰ বাপেকৰ নাম নাজানো, খানি পেলাই ইয়াক খবৰ নাই নহয়। ঐ আকৌ খানি আছোঁ, খানি আছোঁ। লাঠি আনি লওঁ, লাঠি এনেকৈ নোৱাৰি। আমাৰ ওপৰত হেলিকপ্টাৰ আছে দেই। এই পলাইলে নেকি? এইজনী আছে, এই চালা এইজনী পলালে পলালে। পলাই দিলে। অ' মাই গড, পানী আহি গ'ল। সেয়া সাগৰীয়া নিমখীয়া পানীটো বহুত দূৰ পাইছেহি। আকৌ আহিছে খাইজনী কেঁকুৰা, আকৌ আহিছে পানী। পালেহি নেপালেহি। মই যাব লাগিব। ইয়াহু ঐ ৰ না, এইবাৰ অকণমান ডাঙৰকৈ আহিছে। ভৰি তিতি গৈছে পূৰা। এইজনী ওলা ইয়াক সোমাব নিদিওঁ। সোমাই গ'ল। সোমাই থাকিলেগৈ। ইয়াক লোকে খোৱা বিয়া বতল লৈ ফটো মাৰিব লৈছে। ৰ ককোৱা খেদোঁ। 1 মিনিট না। আৰু এডোখৰত নাই। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই আৰু বেছি দীঘলীয়া নকৰোঁ। চাওঁ আজি যদি বেলেগ ভিডিঅ' বনাই দিব পাৰোঁ, বনাই দিম বাৰু। আৰু ইয়াতে যে আমি যে হেঁচা খেলোঁ যে, এতিয়া বৰ্তমান মই হেঁচা খেলিম। বহি আপোনালোকক দুটামান কথা কওঁ। মই বহিবই নোৱাৰিছোঁ। ফাইনেলি মই হেঁচা গছত বহি ল'লোঁ আৰু হেঁচা কৰি আছোঁ। ভাল লাগে ন হেঁচা কৰি, সাপ চাপ থাকিব বুলি ভয় লাগে। মানে এখন পিছফালে যিখন আছে ন, এখন ৰিজাৰ্ভ নিখীয়া, মানে অলপ জংঘল টাইপ আছে। টকাইনিও ধৰিব নোৱাৰিলোঁ। সাগৰৰ পৰা কি আৰু এইবোৰে আৰু আনন্দ ফূৰ্তি। আৰু দেখিলে নহয় কেনেকৈ বাকীবিলাকে শামুক ধৰি আছে। চবে পইচা কমত ব্যস্ত। ঠিক সেইদৰে মই সকলোকে কওঁ যে কেতিয়াও নিজকে দুখীয়া বুলি ভাবিব নালাগে। হাত ভৰি আছে যি হ'লেও কাম কৰি থাকিব লাগে। আৰু কৰ্মই ধৰ্ম ন, কাম কৰিলে উপাৰ্জন হ'ব, কাম নকৰিলে নাই। সেইকাৰণে কৈছোঁ সদায় ভাল মত থাকিব লাগে, কাম কাজ কৰি যাব লাগে, আৰু নিজৰ লাইফটো ভালদৰে আগবঢ়াই নিব লাগে। ময়ো বিচাৰিছোঁ মোৰ লাইফটো ভালদৰে আগবঢ়াই নিবলৈ। নাজানো ক'ত কি বাধা বিঘিনি আহিব। বৰ্তমান ধুনীয়াকৈ গৈ আছে। আৰুনো কি ক'ম, আজিলৈ ইমানে। ক'লাকৈ ল'ৰাটো ভিডিঅ'বিলাক চাব, কেনেকুৱা পাইছে ক'ব। বেয়া হ'লে আঙুলি টুৱাই দিব, ভাল কৰিব চেষ্টা কৰিম। আৰু কমেণ্ট কৰি মেলি জনাব যে মোৰ ভিডিঅ'বিলাক ভাল লাগে নে বেয়া লাগে। আৰু মোৰ বেলেগ কি ক'ম। অ'কে, আজিলৈ ইমানে। মই ক'লাকৈ ল'ৰাটো সাগৰৰ পাৰৰ পৰা। বাই বাই।